Ophriनि video बानायनानै phone to phone message comment फ्रावबो नुदों आङो तो आं दहाय main video जाय लानाय बेखौ आं होग्रोनि ओमफ्रायसो लास्टआव आं बुंगोन बे main videoआ नाथाय आंनि थाखायल' नङा सोरबा पार्टीनि थाखाय नङा साफ्रोमबो बर' आरो ट्राइबेलफोरनि थाखाय निश्चय नायजोबोब्ला बेनिफिट जागोन आरो नायजोबाब्ला बुजिनाय नङा आरो गोनांथार बे साफ्रोमबो बर'फोरनि थाखाय उन्दैनिफ्राय लानानै गेदेरसिम जायफ्रा फरायफुनाय बिसोरनिबो थाखाय गोनां आं बेखौ होग्रोनि লখিমপুৰৰ মানুহ আমি আপুনি কুলুংবাই ক'লে আমি জয়কুন্দি কওঁ আচ্ছা আমি বেছি দেৰি নকৰোঁ চেয়াৰমেন ইমান বুঢ়া মানুহ ইমান এক্সপিৰিয়েঞ্চ মানুহ আছে এই ছাৰ আছে গামবুঢ়াবিলাক আছে ন এতিয়া ৰাইজ মই মোৰ চিনাকিটো দিছোঁ মোৰ নাম ৰাজু দেউৰী মই দেউৰী মানুহ মই লখিমপুৰৰ আৰু মোৰ প্ৰফেচনেলি মই এডভকেট আৰু তাৰ লগত যোগ কৰি দিছোঁ যে ট্ৰাইবেলৰ ছ'চিয়েল এক্টিভিষ্ট বুলি কয় জনজাতিসকলৰ কাৰণে মই আপোনালোকৰ কেইটামান ড্ৰবেক্স আছে সেই ড্ৰবেক্সখিনি আমি অলপ শুধৰাবৰ কাৰণে আহিছোঁ ষ্টাৰ্ট কৰোঁ এতিয়া মোৰ হাতত দিয়া বহুতখিনি কিতাপ আছে আমি ইমানখিনি নেযাওঁ 4-5টা কিতাপ আছে এইখিনি মই নেদেখাওঁ আমি দুটা কথা কওঁ এক নম্বৰ কথা চাওক লিগেল ৰাইট আৱেৰনেছ বুলি কৈছে আমাৰ যিটো লিগেল ৰাইট সংবিধানত আছে আমি সকলোৱে ইণ্ডিয়ান আপুনি সকলোৱে ইণ্ডিয়ান হয় না হয়নে নহয় ইণ্ডিয়ান ভাৰতীয় হয়নে নহয় সকলোৱে জনজাতি হয় না সকলোৱে মদ খায় শামুক খায় কেঁকুৰা খায় নেউল খায় নহয় জানো ময়ো খাওঁ ছেম টেষ্ট এক দুই কৈছে হিউমেন ৰাইট মানুহৰ অধিকাৰ সংবিধানত আজি 26 নৱেম্বৰত 1949 এই সংবিধানটো এটা ৰুল এটা আছে এই সংবিধানটো কয় কনষ্টিটিউশ্যন এই সংবিধান মতে আজি আমাৰ ভাৰতখন চলি আছে ইয়াত নৰেন্দ্ৰ মোদীৰ কথা নাই ইয়াত ৰাজীৱ গান্ধীৰ কথা নাই ইয়াত হেমন্তৰ কথা নাই ইয়াত মাত্ৰ সংবিধানৰ কথা কি সংবিধান কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আমি ইণ্ডিয়ান হয় আমাৰ rules and regulation to hold constitution of this country hetu loi pela ami follow kori aso সংবিধানত কৈছে article 14 এ কৈছে সমান বুলি কৈছে equality before the law বুলি কৈছে হয় না আমি ইন্ডিয়ান হয় আমি জনজাতি হয় বড় মানসি হয় নয় জানো অধিকাৰ আছে আপোনালোকৰ আৰু তাতে আছে সংবিধানত article 21 ত কৈছে right to life সকলো মানুহ জীয়াই থাকিবৰ কাৰণে আমাৰ অধিকাৰ এটা আছে আপোনালোকে জনজাতি হয় আপোনালোকৰ সন্মান আছে নে নাই জোৰকৈ ক'ব লাগিব আছে নে নাই মই শুনা নাই জনজাতি মানুহৰ সন্মান আছে নে নাই আছে কিন্তু আজি ডেটত আমাৰ সন্মান ক'ত আছে আমি অফিচত গ'লে আমাক কয় ঐ বড় এপ্লিয়া ঐ দেউ এপ্লিয়া আমাক কুকুৰৰ নিচিনা মাতে আপোনালোকৰ বডফা কি আছিলে আপোনালোকৰ বডফাৰ নামটো উপেন্দ্ৰনাথ ব্ৰহ্ম ন তেখেত আমাৰ নিচিনা হিৰো আছিলে সেই সময়ত আমি ক'ব লাগিব তেখেত যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছিলে তেখেত ট্ৰাইবেল হোৱাৰ কাৰণে তেখেতৰ বক্সটো ৰাস্তাত পেলাই দিছিলে আমাৰ চিনিয়ৰবিলাকে কয় তেখেত কিমান অত্যাচাৰ কৰিলে ইনচাল্ট কৰিলে এবিউজ কৰিলে হিউমিলেট কৰিলে ইমান বেয়া শব্দ ক'লে এই গাহৰি খোৱা জাতি এই মদ খোৱা জাতি এই শামুক খোৱা জাতি বুলি কৈছিলে তেতিয়া আমাৰ শিক্ষিত মানুহ কম আছিলে আজিৰ ডেটত আমাৰ ল'ৰা ছোৱালী আমাৰ জেনেৰেশ্যনটো যেতিয়া খ্ৰীষ্টান মিছনেৰী ইয়াত আহি গ'ল ভাল ইংলিছ কথা ক'বলৈ শিকিলে আমাৰ ল'ৰা ছোৱালী হিন্দী ক'বলৈ শিকিলে নেকটাই লগাবলৈ শিকিলে ভাল জোতা মোজা শিকিবলৈ শিকিলে যেতিয়া ইনলাইটেন হৈ গ'ল আমি গম পালোঁ আমি ট্ৰাইবেল আমাৰ ট্ৰাইবেল কোনে চাৰ্টিফিকেট দিছে সংবিধানে দিছে কি কাৰণে দিছে আমি ছ'চিয়েলি আৰু ইকনমিকলি পোৱাৰ কাৰণে বুলি কৈছে পইচাৰ দুৰ্বল বুলি কৈছে কিন্তু ছ'চিয়েলি আমি বেকৱাৰ্ড নহয় সমাজত আমি বেকৱাৰ্ড নহয় আমাৰ যিটো নীতি নিয়ম সেই নীতি নিয়মটো কাৰো লগত নিমিলে আৰু আমাৰ নীতি নিয়ম আমাৰ বুঢ়া বুঢ়ীক আমাৰ নৱক আমাৰ মা দেউতাক আমি কিমান শ্ৰদ্ধা কৰোঁ নন ট্ৰাইবেলে এনেকৈ নকৰে নন ট্ৰাইবেল নিজৰ মাকক বুঢ়ী হ'লে খেদি দিয়ে
আপোনালোকে ছ'চিয়েল মিডিয়াত চাই আপোনালোকে দেখে টিভি দেখে কিন্তু ট্ৰাইবেল মানুহে বুঢ়া বুঢ়ী হ'লে নিজৰ ল'ৰা ছোৱালী মা দেউতাক ৰাস্তাত এৰি দিয়ে নেকি দিয়ে না নিদিয়ে আমাৰ মা দেউতাটো আমাৰ ভগৱান সেইকাৰণে আমাৰ ছ'চিয়েলি আমাৰ উত্তৰ বহুত ৰিচ আছে আমাৰ ষ্ট্ৰং আছে আমি বহুত সন্মান কৰোঁ আমাৰ আদা আবুবিলাক কিমান সন্মান কৰোঁ হয়নে নহয় কৰে নে নকৰে কিন্তু এতিয়া মেইন কথালৈ আহিছোঁ আপোনালোকে কেতিয়াও বেমাৰ হয় না জোৰকৈ কওক বেমাৰ হয় না মই শুনাই নাই বেমাৰ হয় না যদি বেমাৰ হয় ক'ত যায় ক'ত হস্পিটেলত যাওঁতে ৰিচিপ্ট এটা আপোনালোকক দিয়ে না ৰিচিপ্টত কি থাকে আপোনালোকৰ নাম আপোনাৰ বয়স ডেটটো থাকিব হয় না সেই ৰিচিপ্টটো লৈ পেলাই ডক্টৰৰ কিনাৰত যায় তেতিয়া ডক্টৰে লিখি দিব আপোনাৰ পেট বিষাইছে মাথা বিষাইছে হয় না পেলু হৈছে সৰু ছোৱালী হ'লে কোনোবা কাহ হৈছে ডক্টৰ মেডিচিন দিব আমি ডক্টৰৰ পৰা প্ৰিছক্ৰিপশ্যনটো লৈ পেলাই আমি কি কৰোঁ ফাৰ্মাচীৰ পৰা দৱাইটো কিনি আনি পেলাই আমি সান্তনা এটা পাওঁ বা আমাৰ বেমাৰটো ভাল হৈ গুচি যায় বেমাৰ দূৰলৈ গুচি যায় ৰাইজ সকলোৱে আপোনালোকে এইটো মানে না নামানে কথাটো সত্য না মই AGP BJP UPP BPM নহয় মই ৰাজু দেউৰী 1 2 আপোনালোকে যেতিয়া বেমাৰ হৈ হস্পিটেলত যায় আমাক যেতিয়া ন্যায় নিদিয়ে আমি ক'ত যাওঁ আমি পুলিচ ষ্টেচনত যাওঁ পুলিচ ষ্টেচনত যাওঁতে আমি কি দিব লাগে এজাহাৰ বুলি কয় FIR বুলি কয় ইংৰাজীত FIR তাৰ মানে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট সেই ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্টটো বহুত ডাঙৰ কাগজ আমাৰ জনজাতিসকলে আমি এজাহাৰটো লিখিব নাজানাৰ কাৰণে পুলিচে জানি বুজি কেইটামান ধাৰা IPC বুলি কয় ইণ্ডিয়ান পেনেল কোড বুলি কয় সেই বস্তুখিনি লগাই নিদিয়ে সেইকাৰণে আমি ন্যায় নাপাওঁ আমি এতিয়া যদি ইণ্ডিয়ান হয় আমি ন্যায় পাব লাগে না নালাগে লাগে হয় না ন্যায় পাব লাগে কিন্তু আমি ন্যায় পোৱা নাই আমি কেনেকৈ ন্যায় পোৱা নাই সেই ন্যায় নোপোৱাৰ কাৰণে বহুত ল আছে সেই ল'ৰ মাজতে এই শিডিউল কাষ্ট শিডিউল ট্ৰাইব এট্ৰচিটি এক্ট বুলি কয় 1989 আজি 33 ইয়াৰ্ছৰ আগতে এই ল'টো বনালে কোনে বনালে পাৰ্লামেণ্টৰ মানুহখিনি পাৰ্লামেণ্ট মানে ক'ত হয় এই যে মেম্বাৰ অফ পাৰ্লামেণ্ট বুলি কয় এট প্ৰেজেণ্ট আপোনালোকৰ নৱশৰণীয়া ডাঙৰীয়া আগত যেনেকুৱা আছিলে আমাৰ SK বসুমতাৰী চাই তেখেতসকলে সেই দিল্লীত গৈ পেলাই এই পবিত্ৰ মছজিদত গৈ পেলাই এই ল'টো আমাৰ কাৰণে বনাইছিলে এই ল'টো আমাৰ কাৰণে AK-47 এই ল'টো আমাৰ কাৰণে অটুম্বম হয় কিন্তু এই ল'টো অসম চৰকাৰে জানি বুজি জানিবলৈ আপোনালোকক দিয়া নাই সেইকাৰণে আপোনালোকৰ চকু পানী সদায় চকু পানীটো গালত থাকে আপোনাৰ ল'ৰা ছোৱালী যেতিয়া আপোনালোকৰ বাইদেউ যেতিয়া থানা যায় আপোনালোকে কিমান কান্দে আপোনালোকৰ ককাই ভাইক যেতিয়া ফেক কাউণ্টাৰ কৰে ইলিগেলকৈ ডিটেইন কৰি দিয়ে আপোনালোকে ক'ত যাম ক'ত নাযাম বুলি ভাবে নহয় জানো আপোনালোকে পুলিচৰ ৰঙা টপি দেখিলে ভয় খায় মই কৈছোঁ পুলিচক ৰঙা টপি দেখিলে আপোনালোকে আজি বা ভয় খাব নালাগে আৰ্মি দেখিলে ভয় খাব নালাগে ফৌজি দেখিলে CRP দেখিলে ভয় খাব নালাগে আপুনি ইণ্ডিয়ান আপোনাৰ কানুন আছে কানুনে আপোনাক বচাব ইণ্ডিয়ান হিষ্ট্ৰীত আছে ডাঙৰ ডাঙৰ SP ডাঙৰ ডাঙৰ মিনিষ্টাৰ সিহঁতিও জেলত গৈছে হয় না বেষ্ট উদাহৰণ এটা দিওঁ আনকি ৰাহুল গান্ধীকো জেলতো দিছিলে লালু প্ৰসাদৰ নিচিনা মানুহ জেলত গৈছে হয়নে নহয় আমি যদি জেলত যাওঁ কোনোবা অফিচাৰে যদি আমাক অন্যায় কৰে সেইজন মানুহকো আমি জেলত যোৱাব পাৰিব লাগে সেইকাৰণে এই ল'টো এই এট্ৰচিটি এক্টটো ইয়াত বহুতখিনি আছে এতিয়া মই সবখিনি আজি গাই নিদিওঁ টাইম নুজুৰিব এই ল'টোৰ নামটোৱে কয় শিডিউল কাষ্ট শিডিউল ট্ৰাইব এট্ৰচিটি এক্ট এই হিয়াত আমাক যদি পাব্লিক জেগাত ঐ বুলি মাতে অফিসত যদি সোমাব নিদিয়ে আমাক যদি ৰং কেছ দি পেলাই সোমাই দিয়ে আমাক কৰি কাটিবলৈ যাওঁতে এৰেষ্ট কৰি সোমাই দিয়ে মই যদি এক পেক খাই পেলাই ৰাস্তাত বাগৰি থাকে 2 ষ্টাপ পিটি পেলাই সোমাই যদি দিয়ে সেইটো কানুনটোৱে আমাক প্ৰটেকশ্যন দিয়ে এইটো আমাৰ AK-47 এই AK-47 ল'টো এই শিডিউল কাষ্ট শিডিউল ট্ৰাইব এট্ৰচিটি এক্টটো অল অভাৰ ইণ্ডিয়াত ইমপ্লিমেণ্ট হৈ আছে ইণ্ডিয়ান গভৰ্ণমেণ্ট ইয়াৰ কাৰণে কোটি কোটি টকা দিছে কিন্তু অসমৰ গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টটো আগত আছিলে ট্ৰাইবেল এফেয়াৰ আগতে আছিলে WPT ডিপাৰ্টমেণ্ট আছিলে এতিয়া ট্ৰাইবেল এফেয়াৰ বুলি কয়
ট্ৰাইবেল এফেয়াৰ ডিপাৰ্টমেণ্টত কোটি কোটি টকা আহে আমাৰ কাৰণে আমাক উন্নতি কৰিবৰ কাৰণে কিন্তু ইলেকশ্যনৰ সময়ত সূতা কম্বল দি প্ৰেছাৰ কুকাৰ দি কেইটামান গাহৰি দি চিলাই মেচিন দি পেলাই আমাক ন্যায় দিয়া নাই আমাক জাষ্টিচ দিয়া নাই আমাৰ ককাই ভাইবিলাকক ফেক কাউণ্টাৰ কৰি মাৰিছে কোনোবাই আজহুদিনাখন হাবি কৰি কাটি আনোতে তাক মাৰি দিছে এনেকুৱা আপোনাৰ 2012 চনত আপোনাৰ 12জনী বোৱাৰী মানুহ বড়ো মানুহক অসম পুলিচে ৰেপ কৰিছে তাৰো আজিলৈকে মুক্তি নেপালে এই কিতাপে আমাক মুক্তি দিয়ে আপোনালোকক মই প্ৰথমতে ক'লোঁ যে ডক্টৰ তাত গ'লে কিয় কাৰণে যায় টেবলেট খাই পেলাই আমি বেমাৰ ভাল হ'বলৈ নহয় জানো আমি এফআইআৰ দিওঁ কোৰ্টে কি কাৰণে বহি আছে জাজে কিয় কাৰণে বহি আছে আপোনাক ন্যায় দিবলৈ ন্যায় লাগে না নালাগে আপোনালোকক কওক কোটা আৱাজে হোৱা নাই এইফালে ন্যায় লাগে না নালাগে ককাই য়েছ এই ন্যায়টোক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে ইয়াত কমিটি আছে ষ্টেটত MLA চিফ মিনিষ্টাৰ অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাই তেখেত চেয়াৰমেন হয় আৰু যিমানখিনি আমাৰ MLA আছে তেখেতসকলে ইয়াত মেম্বাৰ হয় কিন্তু আমাৰ এই য়েছ মেন বুলি কোৱা ডাইলগটো মই আহি আছোঁ আমাৰ MLA মিনিষ্টাৰ জনজাতি আৰু চিডুল ট্ৰাইবৰ MLA সকলৰ এটা কমিটি এটা আছে ৱেলফেয়াৰ কমিটি বুলি তেখেতসকলে আজিলৈকে মাত মাতা নাই নম্বৰ 1 নম্বৰ 2 আমাৰ ডিষ্ট্ৰিক্টবিলাকত চিৰাঙত ইয়াত এটা কমিটি আছে এই কমিটিত আছে DC চেয়াৰমেন হয় লোকেল MLA MCL পঞ্চায়তৰ প্ৰেচিডেণ্ট তেখেতসকলে মেম্বাৰ হয় মই ইয়াতে প্ৰশ্নটো কোনোবা প্ৰেচিডেণ্ট আছে নেকি ইয়াত এনি পাৰ্টি ইয়াত যি আমাৰ অঞ্চল যিকোনো গাঁও পঞ্চায়ত প্ৰেচিডেণ্ট আছে না পঞ্চায়ত নাই না এক্স আছে চেয়াৰমেন আপোনাৰ প্লিজ সিট ডাউন আপুনি গামবুঢ়া ইউ আৰ দ্য প্ৰেচিডেণ্ট কাইণ্ডলি উত্তৰ বেয়া নাপাব আপুনি এই ল'টো কেতিয়াবা দেখিছিলে ককাই বেয়া নাপাব দে ইনচাল্ট কৰা নাই চোৱা নাই বেয়া নাপাব আমাৰ গামবুঢ়াসকলৰ ইয়াত এক্টিভ ৰ'ল আছে হাউ মেনি গামবুঢ়া আছে কিমান গামবুঢ়া আছে হাত ডাঙৰ মই চাওঁ গামবুঢ়াবিলাক হাত ডাঙৰ বহুত ধন্যবাদ একদম আজি আপোনালোকে দুটা বস্তু শিকি যাওক মই লখিমপুৰৰ পৰা আহিছোঁ মই আপোনালোকক সূতা কম্বল দিবলৈ অহা নাই মই আহিছোঁ মাত্ৰ যে আপোনাৰ অধিকাৰ আছে আপোনালোকে গামবুঢ়া মিন্স ডাঙৰ হেড ব্ৰিটিছৰ দিনত গামবুঢ়াক বহুত ৰেচপেক্ট দিছিলে ৰঙা কোট দিছিলে ইয়াত এনেকুৱা বেচ এটা দিছিলে আপোনালোকৰ ইমান ৰেচপেক্ট আছে আপোনালোকে গভৰ্ণমেণ্টে ইকুৱেলি শ্বেয়াৰ কৰিব লাগে পাৱাৰটো কিন্তু অসমৰ গামবুঢ়াসকলক আমাৰ জনজাতি গামবুঢ়াসকলক আপোনালোকে আৱেৰ নহয় ইউ আৰ নট কনচিয়াছ ইনাফ সেইকাৰণে আপোনালোকে কেতিয়াবা থানাত যেতিয়া যায় আপোনালোকে কি কম কি নকম কি লিখিম কনফিউজ হৈ যায় হয়নে নহয় কওক আৰে হয়নে নহয় হ'লে হয় কওক নহয় হ'লে নহয় কওক হাত ডাঙৰ হৈছিলে আজিৰ পৰা কনফিউজ নহ'ব আজিৰ পৰা কনফিউজ হ'ব নালাগে যেতিয়া মাটি কেছ হয় যেতিয়া গৰু চুৰ হয় গাঁৱত যিকোনো ডিস্পিউট হয় গামবুঢ়া ইজ দ্য ফাৰ্ষ্ট পাৰ্চন আপুনি যেতিয়া মেজিষ্ট্ৰেট আহিব এক্সিকিউটিভ মেজিষ্ট্ৰেট আহিব চাৰ্কুলাৰ অফিচ আহিব এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ যেতিয়া আহিব আপোনাক বিচাৰিব আপোনালোকক বিচাৰোঁতে আপোনালোকৰ ৰিপৰ্টটো ফাইনেল ৰিপৰ্ট বুলি নহয় কিন্তু সেইটো উইটনেছত ফাৰ্ষ্ট আপোনাক প্ৰায়ৰিটি দিয়ে আৰু আপোনালোকৰ গামবুঢ়াসকলক এই বস্তুটো জানিবলৈ নিদিয়ে বহুতখিনি জেগাত আপোনালোকৰ ইমান অধিকাৰ দিয়া আছে আপোনালোকৰ পুলিচক ক'ব পাৰে যে এই ল'ৰাক এৰেষ্ট নকৰিব এই ল'ৰাটো ইন'চেণ্ট হয় এইটো ক'ব পাৰে কিন্তু আপোনালোকক এনেকুৱা চাইক'লজিকেলি এনেকুৱা প্ৰেছাৰ দি দিব গভৰ্ণমেণ্টৰ খাকী ড্ৰেছ এনেকুৱা আপোনাক কেইটামান ডাইলগ মাৰি দিব আপোনালোকে কনফিউজ হৈ গুচি যায় হয়নে নহয় কওকচোন হয় না আজিৰ পৰা সিহঁতে আমাক যেনেকৈ মিছবিহেভ কৰে কেতিয়াবা সিহঁতে আমাক চাইক'লজিকেল থ্ৰেটেন দিয়ে কেতিয়াবা আমাক মানে ইমান ধমকি দিয়ে মেণ্টেলি প্ৰেছাৰ দি পেলাই আপোনালোকক কৈ দিব যে গৰুৱে কণী পাৰে না বুলি ক'লে আপোনালোকে য়েছ কৈ দিয়ে গৰুৱে কণী পাৰে না গৰুৱে কণী পাৰে না ৰাইজ গৰুৱে কেতিয়াও কণী নাপাৰে কিন্তু প্ৰেজেণ্ট ৰুলিং গভৰ্ণমেণ্টৰ MLA MCL সকলে কয় গৰু কণী পাৰে আমাৰ কাৰণে গৰুৱে কণী নাপাৰে সেই য়েছমেন কালচাৰটো আমি চেঞ্জ কৰিব লাগে आंबो फात्ता गैयामोन जेब्ला आं प्रग्रामाव दंहैयो अब्लासो आं मोनथिदों जे अफ्रिनि
सायाव भिडिअ बानाय नाथाय मा जादों मा जायाखै आंबो बारा कन्टेक्ट गैयामोन नालाय बिथांजों गोबावानो जाबाय एसे दाख्लै खनसे बहा दं फंबाय बे होनहरनाय ओमफ्राय गैया खबरानो गोबाव जाबाय दा बेखौ खबरखौ मोनगोन थाबैनो खबर लानो नाजागोन र' नेनानै था